নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো আজিৰ ভিডিঅ'ত আলোচনা কৰিম DSS DME এক্সামৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম। সো এইখিনিতে কৈ থওঁ আপোনালোকৰ বহুতেই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। যদি আপোনালোকে ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ডেছক্ৰিপশ্যনত টেলিগ্ৰাম গ্ৰুপৰ লিংকটো দি থৈছোঁ, আপোনালোকে তাতে গৈ জইন হ'ব পাৰিব যদি জইন হ'ব বিচাৰে। সো ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এইখিনিতে কৈ থওঁ আপোনালোকে যদি কুৱেশ্যনবিলাকৰ উত্তৰবিলাক জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব পাৰে, যাতে আপোনালোকে নিজকে পৰীক্ষা কৰি চাব পাৰিব। সো প্ৰথম কুৱেশ্যনটোত আছে ভাৰতৰ ইতিহাসত পাগল ৰজা বুলি জনা যায়। সো কোনজন ৰজাক পাগল ৰজা বুলি জনা যায়? অপশ্যনবিলাক চাওক এবাৰ। বাবৰ, শ্বাহজাহান, মহম্মদ বিন তুগলক আৰু ফিৰোজ তুগলক দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ C2। মহম্মদ বিন তুগলকক ভাৰতৰ ইতিহাসত পাগল ৰজা বুলি জনা যায়। কুৱেশ্যন নাম্বাৰ 2ত আছে বিশ্ব স্বাস্থ্য সংস্থা WHO কেতিয়া গঠন কৰা হৈছিল? সো কিমান চনত গঠন কৰা হৈছিলে? অপশ্যনবিলাক চাওক এবাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1948ত বিশ্ব স্বাস্থ্য সংস্থা গঠন কৰা হৈছিলে 1948ত 1948 চনত। কুৱেশ্যন নাম্বাৰ 3ত আছে চিস্মোগ্ৰাফ ইজ ইউজ ফৰ হুইচ মেজাৰমেণ্ট? সো চিস্মোগ্ৰাফ কি জোখাৰ বাবে ব্যৱহাৰ কৰা হয়? অপশ্যনবিলাক দিয়া আছে, কি চাই লওক। ৰেইন, ৱাটাৰ ডেপথ, উইণ্ড স্পীড আৰু আৰ্থকুইক ইণ্টেনচিটি দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আৰ্থকুইক ইণ্টেনচিটি জুখিবৰ বাবে চিস্মোগ্ৰাফ ইউজ কৰা হয়। সো মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 4ত আছে হুইচ গেছ ইজ মেইনলি প্ৰেজেণ্ট ইন CNG? সো CNGত কোনটো গেছ থাকে? অপশ্যনবিলাক চাওক এবাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ A2 মিথেন গেছ থাকে। কুৱেশ্যন নাম্বাৰ 5ত আছে হুইচ ওৱান অফ দ্য ফলোয়িং ইণ্ডাছ ভেলী চাইট ইন পাকিস্তান? হিন্দু উপত্যকাৰ কোনটো স্থান পাকিস্তানত আছে? অপশ্যনবিলাক দিয়া আছে হৰপ্পা, লোথাল, কালিবাংগা আৰু এলামগীৰপুৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ A2 হৰপ্পা। হিন্দু উপত্যকাৰ হৰপ্পা স্থানটো পাকিস্তানত আছে। কুৱেশ্যন নাম্বাৰ 6 হুইচ ওৱান ৱাজ দ্য মেইন পৰ্ট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? সো হিন্দু উপত্যকাৰ সভ্যতাৰ মুখ্য বন্দৰ কোনটো? অপশ্যনবিলাক কি দিয়া আছে চাওক। ৰোপাৰ, মহেঞ্জোদাৰো, কালিবাংগা আৰু লোথাল দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ D2 লোথাল। কুৱেশ্যন নাম্বাৰ 7 হুইচ ইজ দ্য ৰিজন ফৰ দ্য ৰেড কালাৰ অফ ব্লাড? তেজৰ ৰঙা ৰং কিহৰ কাৰণে হয়? অপশ্যনবিলাক চাওক কি দিয়া আছে। লিটমাছ, হিমোগ্ল'বিন, এচিড, ৱাটাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ B2 হিমোগ্ল'বিন। কুৱেশ্যন নাম্বাৰ 8ত আছে দীপা কৰ্মকাৰ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? সো দীপা কৰ্মকাৰ কোনটো খেলৰ সৈতে জড়িত? অপশ্যনবিলাক চাওক কি দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ D2 দীপা কৰ্মকাৰ জিমনাষ্টিকৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনত গৈছোঁ। কুৱেশ্যন নাম্বাৰ, আৰু এইখিনিতে আপোনালোকে এটা কথা জানি লোৱাটো ভাল কথা। দীপা কৰ্মকাৰে 2014 চনত গ্লাছগ'ত অনুষ্ঠিত হোৱা 2014 চনৰ কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিলে আৰু তেওঁ হৈছে কমনৱেলথ গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় জিমনাষ্ট আছিল। ঠিক আছে, প্ৰথম ভাৰতীয় জিমনাষ্ট আছিলে তেওঁ কমনৱেলথ গেমছত পদক জয়লাভ কৰা। কুৱেশ্যন নাম্বাৰ 9ত আছে হুইচ ইজ দ্য মিক্স গ্লেণ্ড অফ হিউমেন বডি? সো হিউমেন বডিৰ কোনটো মিশ্ৰ গ্লেণ্ড বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পেনক্ৰিয়াছ। অপশ্যন নাম্বাৰ D2। টিউবাৰক্লোচিছ ইজ ৰিলেটেড টু হোৱাট? সো টিউবাৰক্লোচিছটো কোনটোৰ লগত জড়িত? বেক্টেৰিয়া, প্ৰটজোৱা, ফাংগাছ আৰু ভাইৰাছ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ A2 বেক্টেৰিয়া। কুৱেশ্যন নাম্বাৰ 11 ভাৰতত শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখনৰ নাম কি? অপশ্যনবিলাক চাওক কি দিয়া আছে।
ইয়াৰ শুদ্ধ উত্তৰ হৈছে তেলেংগানা। ভাৰতত শেহতীয়াকৈ গঠন হোৱা নতুন ৰাজ্যখনৰ নাম হৈছে তেলেংগানা। কুৱেশ্যন নম্বৰ 12 সোমাংকন ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই। চ' সোমাংকন ফেষ্টিভেলটো উৎসৱটো কোনে পালন কৰে? বড়ো, কাৰ্বি, ডিমাচা, দেউৰী দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাৰ্বিসকলে পালন কৰে সোমাংকন উৎসৱটো। কুৱেশ্যন নম্বৰ 13 দ্য ফাৰ্ষ্ট ৱৰ্ক অফ শংকৰদেৱ। চ' শংকৰদেৱৰ প্ৰথম ৰচনা কোনখন আছিল? অপশ্যনবিলাক চাওক এবাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান আছিলে শংকৰদেৱৰ প্ৰথম ৰচনা। অপশ্যন নাম্বাৰ ডিটো হৈছে শুদ্ধ উত্তৰ। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত 13টা কুৱেশ্যন আলোচনা কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।